নমস্কাৰ বন্ধুসকল, আপোনালোকৰ কেনেকুৱা খবৰ? প্লিজ কমেণ্ট কৰি জনাব। যদি দুখীয়া হওঁ না তেন্তে সকলোৱে ব্লেকমেইল আৰু ইগনৰি কৰিব। যিবিলাক সৰু ডাঙৰ ইউটিউবাৰ আছিল সেইবোৰক আমি কিমান বাৰ মেছেজ কৰিলোঁ বাট ৰিপ্লাই নেদায়। এটা বিশেষ কথা, আপুনি দীপক শৰ্মাক চিনি পায় নেকি? মাজে মাজে কলেজৰ প্ৰগ্ৰেমত আহে যে, তেওঁৰ ভাষণ কিন্তু মোৰ ওচৰত বহু ভাল লাগে। তোমাৰ এক্সামটো যিমানেই বেয়া নহওক কিয়, তুমি কেতিয়াও দুখ অনুভৱ নকৰিবা। এইটো কিন্তু দীপক ছাৰৰ ডাইলগ। এনেকুৱা বাহিৰা নলেজখিনি দি থাকে, মই কিন্তু চাই থাকোঁ, তোমালোকেও চাবা। ইউটিউবত দীপক মটিভেশ্যন বুলি চাৰ্চ কৰিবা, তেন্তে আহি যাব। আটাইতকৈ অধিক বিশ্বাস কৰা জনে যেতিয়া বিশ্বাসটো ভাঙি দিয়ে, তেতিয়া আৰু কাকো বিশ্বাস কৰিব পৰা সাহসটো নাথাকে। এজন নাৰীক দিনৰ পোহৰত নহয়, ৰাতিৰ অন্ধকাৰত সন্মান কৰিব শিকক। এই জীৱনখনে জীৱনৰ সকলো কথা শিকালে, কিন্তু আজিলৈকে জীৱনৰ মানুহটোক চিনিবলৈ নিশিকিলোঁ।